নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ডি জয়ছ অনলাইন ক্লাছ ইউটিউব চেনেললৈ তোমালোকক স্বাগতম। আজি আমি চতুৰ্থ শ্ৰেণীৰ অংকুৰণৰ পাঠ নং ৮ বীৰাংগনা মূলা গাভৰুৰ বাকি থকা প্ৰশ্নখিনি আলোচনা কৰিম। বাকি থকা প্ৰশ্নৰ ১ নম্বৰ প্ৰশ্নখিনি আজি আমি বিশেষকৈ আলোচনা কৰিম। তাৰে প্ৰথম প্ৰশ্নটো হৈছে কোনজন আহোম ৰজাৰ দিনত তুৰ্বকে অসম আক্ৰমণ কৰিছিল? ইয়াৰ উত্তৰটো হ'ব আহোম ৰজা স্বৰ্গদেউ চুহুংমুঙৰ দিনত তুৰ্বকে অসম আক্ৰমণ কৰিছিলে। তাৰপিছত দ্বিতীয় প্ৰশ্নটো হৈছে সেইজন স্বৰ্গদেউক আন কি নামেৰেও জনা যায়? ইয়াৰ উত্তৰটো হ'ব সেইজন স্বৰ্গদেউক স্বৰ্গনাৰায়ণ নামেৰেও জনা যায়। তুৰ্বকৰ হাতত ৮জন প্ৰধান যোদ্ধা মৰাৰ পাছত স্বৰ্গদেৱে কাক ৰণলৈ পঠিয়াইছিল? ইয়াৰ উত্তৰটো হ'ব তুৰ্বকৰ হাতত ৮জন প্ৰধান যোদ্ধা মৰাৰ পাছত স্বৰ্গদেৱে ফ্ৰাছেংমুং বৰগোহাঁই নামৰ এজন মন্ত্ৰীক ৰণলৈ পঠিয়াইছিল। তাৰ পিছৰ প্ৰশ্নটো হৈছে পাঠটোত মূলা গাভৰুৰ বাহিৰে আন কোন কোন বীৰাংগনাৰ নাম আছে? পাঠটোত মূলা গাভৰুৰ বাহিৰেও ঝান্সী ৰাণী লক্ষ্মীবাই আৰু চুলতানা ৰেজিয়া এই দুগৰাকী বীৰাংগনাৰ নাম উল্লেখ আছে। তাৰপিছত আছে কোনে কেতিয়া আৰু কিয় কৈছিল কোৱা? তাৰে প্ৰথম প্ৰশ্নটো হৈছে তথা ক নম্বৰ মই আৰু পলম কৰিব নোৱাৰোঁ। ৰণলৈ সকলো আহিলা পাতি সাজু হৈছে। কবচ কাপোৰ নোহোৱাকৈয়ে মই তুৰ্বকক ঘটুৱাব পাৰিম। এই কথাষাৰ ফ্ৰাছেংমুং বৰগোহাঁয়ে ৰণলৈ যোৱাৰ আগে আগে মূলা গাভৰুক কৈছিল, কাৰণ মূলা গাভৰুৱে বিশেষ কাৰণবশতঃ ৰাতিটোৰ ভিতৰতে ফ্ৰাছেংমুং বৰগোহাঁইক কবচ কাপোৰ বৈ দিব পৰা নাছিল। খ নম্বৰ প্ৰশ্নটো হৈছে ৰাতিটোৰ ভিতৰতে কবচ কাপোৰ বৈ দিব নোৱাৰাৰ বাবেহে মোৰ বঙহৰ দেউৰ এনে দশা হ'ল। এই কথাষাৰ কোনে কৈছিলে, কেতিয়া কৈছিল আৰু কিয় কৈছিল? ইয়াৰ উত্তৰটো হ'ব এই কথাষাৰ মূলা গাভৰুৱে কৈছিলে যেতিয়া তুৰ্বকৰ লগত হোৱা যুদ্ধত তেওঁ স্বামীৰ মৃত্যু ঘটিল। তেতিয়া তেওঁ মনত বহুত দুখ পাইছিলে আৰু তেতিয়াই এই কথাষাৰ কৈছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিলৈ ইমানতে সামৰিছোঁ। বাকী থকা প্ৰশ্নখিনি পৰৱৰ্তী পৰ্যায়ত আলোচনা কৰিম। ধন্যবাদ।